Hello guys, this is Banishri Devi and you are watching Banishri's Vlogs. So today I'm here with Munusa Hasser. So today our vlog topic is about Iman Rag and many film songs which are composed from Iman Rag. So before starting this video, I would like to tell you that I have two channels. One is Banishri Tujit and the other one is Banishri's Vlogs. And if you have not subscribed my both two channels, then quickly subscribe and let's start the video. Namaskar sir, apnak Banishri's Vlog channel la swagatam janaiksu. Sir, Rag Imon to kenedore srishti hoise janabo niki? ইমন আমার সংগীত জগতৰ শাস্ত্ৰীয় সংগীত জগতৰ ইমন ৰাগটো দি প্ৰথমে ষ্টাৰ্ট কৰা হয় আৰু ইমন ৰাগটোৰ সৃষ্টিকৰ্তা আছিলে আমিৰ খসৰু একজন পণ্ডিত কিন্তু তেখেতৰ আলাউদ্দিন খিলজিৰ আমলৰ পণ্ডিত আছিলে এই ইমন ৰাগটো গাব গ'লে গা আৰু নি বাদিস্বৰ আৰু সমবাদিস্বৰ বাদিস্বৰ হৈছে ৰাগৰ মুখ্য অংগ আৰু সমবাদিস্বৰটো তাৰ পিছৰ অংগ দুটা স্বৰৰ ওপৰত সম্পূৰ্ণ ৰাগটো নিৰ্ভৰ কৰে আলাপ তান এই গা স্বৰটোৰ ওপৰত কেন্দ্ৰ কৰি বেছিভাগ হয় বনশ্ৰী তুমি এই ইমন ৰাগটোৰ ওপৰত যিকোনো এটা গান তুমি গাই শুনোৱাচোন তুমি যে এই গীতটো গালা ইমন ৰাগৰ ওপৰত তোমাৰ দখল আছে বুলিহে তোমাৰ এই গীতটো ভাল হৈছে আৰু ভাল হ'ব আৰু প্ৰেক্টিছ কৰা আৰু ভাল আগবাঢ়িব স্যার, শাস্ত্ৰীয় সংগীত নিশিকিলেও ফিল্মি songs গোৱাত কিবা সুবিধা হ'ব পাৰি নেকি? হয় মই ভাবোঁ মোৰ দৃষ্টিভংগীত মই আনৰ কথা নকওঁ মোৰ দৃষ্টিভংগীত মই প্ৰায় 60 বছৰ ওপৰত হ'ল মই সংগীত জগতত আমাৰ যিখিনি অভিজ্ঞতা তাৰ মাজেৰে শাস্ত্ৰীয় সংগীত অবিহনে কোনো শিল্পী জীৱনো চাইন কৰিব পাৰে এনে কিন্তু লংজিভিটি নহয় তো শাস্ত্ৰীয় সংগীতৰ বেষ্টটো তাৰ লাগিবই শাস্ত্ৰীয় সংগীতে মাত ভাল কৰে থ্ৰয়িং ভাল আহে কণ্ট্ৰলিং পাৱাৰটো আহে একমাত্ৰ শাস্ত্ৰীয় সংগীতে আৰু এটা গোৱাচোন মনোজ নাথ আৰু অপৰ্ণা দাস হৈছে মোৰ ষ্টুডেণ্ট মোৰ পৰাই ইংলিছ পাছ কৰা তেখেতৰ ছোৱালী হৈ তুমি যে আজি মোক ইণ্টাৰভিউ ল'ব আহিছা মই বিৰাট গৌৰৱান্বিত মোৰ যে ভয় হৈছিল এতিয়া আমি ভালকৈ বুজি পাইছোঁ কিয়নো তুমি মোৰ নাতিনীয়েকৰ দৰে মোৰ এতিয়া 85 চলিছে তথাপিও তোমাক আমি আশীৰ্বাদ কৰিলোঁ তুমি জীৱনত চাইন কৰা ধন্যবাদ স্যার, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক বনশ্ৰী's Vlog চেনেলৰ পৰা অশেষ ধন্যবাদ জনালোঁ ধন্যবাদ বনশ্ৰী লগতে তোমাৰ দেউতা আৰু মাকক ধন্যবাদ দিলোঁ তোমাক যে ইমান ধুনীয়াকৈ ভাল ৰাস্তাত ভাল সংগীত শিকাৰ কাৰণে যিটো তৈরি করেছে তোমার তার কারণে তোমার দেউতা তোমার মাককেও ধন্যবাদ
আর তোমাকেও ধন্যবাদ এই কারণে যে তুমি হাস্যমিত শিকা আৰু ভালকৈ প্ৰেক্টিছ কৰা সংগীত হৈছে প্ৰেক্টিছ কৰা আৰু লগতে তোমাক তো ধন্যবাদ দিলোৱেই লগে লগে তোমাক চেনেলটোকো ধন্যবাদ দিলোঁ